তো আপোনালোকক যিমান পাৰিছোঁ দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই উপভোগ কৰক। এনেকুৱা জেগা মোৰ কিন্তু খুবেই ভাল লাগে। বন্ধুসকল, এইখনে সেইখন দলং যোনখন নেকি কোঁৱৰ শ্বুটিং হৈছিলে আমাৰ মৰমৰ নয়ন নীলিম দাদাৰ। তো আপোনালোকে যদি চিনেমাখন চাইছে, মনত পৰিছে চাগে, কবিতা কেনেকৈ লিখে। হেল্ল' বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু আন এটা নতুন ভিডিঅ'লৈ। আজি মই আছোঁ এই পাহাৰৰ মাজত এটা বহুত ধুনীয়া জেগাত। বহুত ধুনীয়া মানে একদম মন চন ভাল লাগি যোৱা জেগাত আছোঁহি। তো লিডুৱে হয়, লিডু টাউন পাবগৈ নালাগে আচলতে। লিডু টাউন পাওঁতে অলপমান পাহাৰলৈ উঠি আহি পিনে এনেকুৱা এটা ধুনীয়া জেগা পায়, টিকক পাহাৰ বুলি কয়। তাতে আছোঁহি বৰ্তমান। মোৰ পাছফালে আপোনালোকে দেখিছে পাহাৰ, আৰু মোৰ সন্মুখতো বহুত ডেঞ্জাৰ আছে। তো আপোনালোকে ভিডিঅ'টো চাব সন্মুখৰখিনি। মই এতিয়া পাছফালে এনেকৈ থিয় হৈ আছোঁ, এনেকৈ বেলিটো ওলাই আছে তো, সেইটো কাৰণে। আৰু খুব ধুনীয়া জেগা, খুবেই ভাল লাগে। আপোনালোকে ভিডিঅ'টো চাই উপভোগ কৰক। এনেকুৱা নাজাৰা, এটা ধুনীয়া ভিউ হয়, সেউজীয়া মাজত আহিছোঁ আজি, ভাল লাগে এনেকৈ আহি। তো ভিডিঅ'টো চাই থাকক। আমি এতিয়া দুইজনে গৈ আছোঁ পাহাৰলৈ। লগতে আপোনালোকক এই গৈ থাকোঁতে এতিয়া দেখুৱাম অসমীয়া ছবি এখন শ্বুটিং কৰা কোঁৱৰ এটা শ্বুটিং স্পট। তো আপোনালোকে চাই ল'ব। আৰু দুয়োটা হেলমেট পিন্ধি লৈছোঁ, যিহেতু বহুত ষ্ট্ৰিক কৰিছে অসমৰ লগতে সকলো ঠাইতে। তো সেইটো কাৰণে ইমান ভাল হেলমেট নাই, হ'লেও ছেফটিৰ কাৰণে পিন্ধি লৈছোঁ আৰু দুইজনে। তো আপোনালোকে এতিয়া প্ৰথমতে সেইডোখৰ জেগা চাই লওক, যোনডোখৰত নেকি সেই চিনেমাখন শ্বুটিং কৰিছিলে। আৰু এইফালে দেখিব পাৰিছে, ইয়াত এখন চিনেমা শ্বুটিং হৈছিলে, কোঁৱৰ নয়ন নীলিম দাৰ। এই ঘৰটোৱে হৈছিলে সেই চিনেমাখনৰ এনায়েকৰ ঘৰ, মোমায়েকৰ ঘৰ হৈছিলে। আপোনালোকে যদি চিনেমাখন চাইছে মনত পেলাওক। এটা গাড়ীখন যায়গৈ ফুংকৈ ওলাই, এইটো হৈছে চিংকো, এইটো নামটো চাই লওক। এইটোৱে সেইডোখৰ ঘৰটো ভিতৰত আছে, ভিতৰত নাযাওঁ বাৰু, আপোনালোকক দেখুৱালোঁ। এইখন সেইখনে দলং যোনখনত নেকি কোঁৱৰ শ্বুটিং হৈছিলে। আপোনালোকে চাইছে যদি নিশ্চয় মনত পৰিছে চাগে। এখন পখিলা দলং বুলি কয়, আগত পখিলা বুলি এখন চিনেমা শ্বুটিং হৈছে নয়ন নীলিমৰ, সেইটো কাৰণেই বোলে এই দলংখনৰ নাম পখিলা। এই পথাৰৰ ওপৰত আছে দলংখন, কিন্তু ইয়াত যেতিয়া পানী হয়, বহুত পানী হৈ যায়। এনেকৈ আছিলে, এভাগে চাইকেলত যায়। কি আছিলে, সেই ছোৱালীজনী কলেজৰ পৰা আহে ন। চিনেমাখন আপোনালোকে চাইছে, কবিতা কেনেকৈ লিখে গানটো, কবিতা কেনেকৈ লিখে, সেই গানটো এই দলংখনৰ পৰা ষ্টাৰ্ট হৈছিলে। আপোনাৰ বাকীখিনি সেইখন বিল হয়, এনেকৈ বিল এখন আছে ধুনীয়াকৈ। আৰু এফালে আমাৰ ছাৰ, নমস্কাৰ, সকলোৱে চাওক ভিডিঅ'। পৰিৱেশ, দলংখন দীঘল আছে, চুটি মুটি নহয় বাৰু, দীঘল কিন্তু ঠেক মেক দেই। গাড়ী এখনে যেনে তেনে যাব পাৰে, সৰু গাড়ী এখন। আপোনালোকক ডাইৰেক্ট মাৰ্ঘেৰিটাত লগ পাম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইখন হৈছে মাৰ্ঘেৰিটাৰ টাউন হাইছ স্কুল। আৰু এইফালে এখন নতুনকৈ পাৰ্ক বনাই আছে।
এইখন স্কুলতে মই মেট্ৰিক পৰীক্ষা দিছিলোঁ। আমি এতিয়া মাৰ্ঘেৰিটা চেগুনবাৰী পাৰ হৈ আহিলোঁ আৰু এতিয়া মেইন মাৰ্ঘেৰিটা পাম। তাৰপিছতে আমি লাহে লাহে গৈ থাকিম আৰু আমি য'ত গৈ আছোঁ আজি তাত পামগৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব আৰু বহুত বহুত ধুনীয়া হ'ব আজি ভিডিঅ'টো। তো আপোনালোকে চাই থাকক আৰু। এইটো হৈছে মাৰ্ঘেৰিটা ৰেলৱে ষ্টেচন আৰু ইমান ডাঙৰ নহয় ৰেলৱে ষ্টেচনটো। তাৰ কিনাৰতে এইফালে আছে আপোনাৰ মাৰ্ঘেৰিটা মিউজিয়াম, য'ত নেকি বহুতো চাবলগীয়া বস্তু আছে। আৰু সেইফালে আছে আপোনাৰ বহুত ওখকেইটা ডাইনেছৰ। আৰু এইখন হৈছে এখন খেলপথাৰ বহুত ডাঙৰ, ইয়াত বৰ্তমান ক্ৰিকেট খেলি আছে। এখন আৰু পাহাৰৰ ওপৰৰ পৰা দেখা পোৱা যায় দেশখন। তো আপোনালোকে চাব আৰু এই কিনাৰতে আছে পাহাৰখন, আপোনালোকে দেখিছে। আৰু তালৈকে গৈ আছোঁ আমি আৰু খন্তেক সময়ৰ পিছত পাৰ কৰিম। অলপ আগলৈ গৈ পাৰিমনে? আমি ঠিক আছে বাৰু। মানে ব্লগ ভিডিঅ' বনাওঁ, মানে ভিডিঅ' অলপ বনাওঁ। ঠিক আছে বাৰু, ঠিক আছে। ঠিক আছে বাৰু, থেংক ইউ। নাজানো। আৰু ইয়াত এজন চিকিউৰিটি আছিলে, চিকিউৰিটিজনক সুধিছিলে আৰু এইবিলাকত কয়লা ষ্টক কৰি ৰখা হয়। এতিয়া কয়লা পৰি আছে অলপ অলপ, যেতিয়া নেকি পাহাৰৰ পৰা কয়লাবিলাক খান্দি আনে এনেকৈ ইয়াত জমা কৰি ৰাখে, তাৰপিছত পঠিয়াই বাহিৰত। তো এনেকৈ ইয়াৰ মাজেদি ৰাস্তাটো বহুত বেয়া, আচলতে বহুত হিলিছে। ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ পাহাৰ উঠিবলৈ ৰাস্তা। আপোনালোকক এতিয়া অলপ ভিউ পইণ্টত আহি পালোঁ আমি, আৰু অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। তো পাহাৰৰ বহুতখিনি ওপৰত উঠিলোঁ, ৰাস্তা বহুত বেয়া, একদমেই বেয়া। হাই ৰোডৰ পৰা পাহাৰলৈ অহা ৰাস্তাটো একদম বহুত বেয়া, মানে ফুল অফ ৰোডিং। তো আপোনালোকে প্ৰথমে এই ভিউটো চাই লওক। হাওখন হৈছে পূৰা, মানে ইয়াৰ পৰা সিমান ভালকৈ দেখা পোৱা নাযায়, হ'লেও দেখুৱাইছোঁ। ঠাইখন ৰিজাৰ্ভখন নেকি বা? চব হাবি হাবি দেখিবাচোন যে।
তো বন্ধুসকল মই আপোনালোকক আহোঁতে দেখুৱাইছিলোঁ এখন ফিল্ডত খেল খেলি আছিলে। তো সেইখনে এইখন ফিল্ডখন সেই ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ জুম কৰি। ৰিয়েলমি পাৱাৰ ইমানে জুম পাৱাৰ ফাটি যায়। সেইবিলাক পথাৰ হয়। এইখন ফিল্ডখন অলৰেডি ফাইনেলি বহুতখিনি কষ্ট কৰাৰ পিছত আমি সেই ভিউ পইণ্টটো আহিলোঁ। কিন্তু অলপমান দুখ লগা কথা হ'ল কি কুঁৱলী হৈ আছে। তো একো নাই, আপোনালোকক ভালকৈ দেখুৱাইছোঁ হা। তো ফাইনেলি বহুতখিনি কষ্ট কৰাৰ পিছত আমি আজি মেইন ঠাইডোখৰত পাই গ'লোহি, য'লৈ আহি আছিলোঁ আৰু আপোনালোককো লৈ আহিলোঁ। তো বহুত ধুনীয়া, ইমান ধুনীয়া মানে মন চন ভাল লাগি যায়। ইমানে ধুনীয়া ঠাই হয়, নিজান কোনো নাই ইয়াত। আমি দুটাই আহিছোঁ, আমি দুটাই আছোঁ। একদম সম্পূৰ্ণ পাহাৰ, পূৰা চাৰিওফালে পাহাৰে আৰু। তো আপোনালোকে ভিউটো চাই লওক। ধুনীয়াকৈ বেলিটো ওলাই আছে। আৰু এইফালে চাওক, এইখিনি কি বুলি কয়? এইখিনি কহুৱা। এইফালে কহুৱা বন পাহাৰত কি ধুনীয়াকৈ আছে। যাওঁবোনা বনটো এইটোৱে নহয় জানো? এইটো নহয়, এইটো কহুৱা বেলেগ, এইটো ভূপেন হাজৰিকাৰ এটা গান আছিলে, সেইটো নেকি? এনেকুৱা জেগাত আহি খুবেই ভাল লাগে। তো আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। বেছি দূৰত নহয়, ওচৰতে। অলপ পাহাৰত উঠিব লাগিব, কিন্তু ৰাস্তা বেয়া বহুত। আপোনালোকে দেখিছে আহোঁতে বহুত বেয়া ৰাস্তা। তো এতিয়া মই এনেকৈ মাজে মাজে আহিছোঁ, অলপ চাওঁ চব ফালৰ পৰা। এতিয়া চাওক না, কি সুন্দৰ পৰিৱেশ। চাৰিওফালে অকল পাহাৰ। তো কিবা নলা হয় চাগে, এইটো গাঁত চাগে, জুই জ্বলাই থৈছে। কি হয় নাজানো বাৰু। আচলতে এইখিনি ঠাই অৰুণাচল পৰে নেকি? অৰুণাচলে পৰে নেকি? নহয়, হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা
তো বন্ধুসকল আপোনালোকে দেখিছে মাজত দুটামান ঘৰ আছে, এখন গাঁৱৰে হয় চাগে। তো আপোনালোকে চাওক কিমান কষ্টৰে তাত জীৱন নিৰ্বাহ কৰি আছে। সিহঁতৰ অহা যোৱা কৰিবলৈ এটা ভাল সুবিধা নাই। তো ইমান পাহাৰৰ মাজতো জীৱন সদায় আছে ইহঁতলোকে। তো আমিতো বহুত ভালকৈ থাকোঁ। আপোনালোকে অনুভৱ কৰক ইমান পাহাৰৰ মাজত, চাৰিওফালে পাহাৰৰ মাজতে সিহঁতৰ ঘৰ। তো মানুহৰ জীৱনে সেইটো আৰু।